বন্ধুসকল এটা গানৰ আপডেট লৈ আজি এইটো ভিডিঅ' আৰম্ভ কৰিছোঁ। বন্ধুসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ এইবাৰ কি গীত আহিব সকলোৱে আচলতে জানিবলৈ বিচাৰি আছে। বন্ধুসকল থাম্বনেইলখন দেখি সকলোৱে চাগে গমেই পাইছে তেওঁ গীতটিৰ নাম কি হ'ব। বন্ধুসকল জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে বিগত কেইবাবছৰো তেওঁ মাইজান নামৰ এটা এলবামৰ জৰিয়তে বহুকেইটা গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। আৰু এই বছৰো কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে মাইজান এলবামৰ প্ৰথমটো গীত ৰাইজৰ মাজলৈ আগবঢ়াব বিচাৰিছে। গীতটিৰ নাম হৈছে মৰম হাকু। তেওঁ এই গীতটি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু এইটো সপ্তাহৰ ভিতৰতে তেওঁ এই গীতটি ৰাইজৰ মাজলৈ আগবঢ়াই দিব। বন্ধুসকল এইটোৱে আছিলে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহিবলগীয়া নতুন বছৰৰ স্পেচিয়েল গানৰ আপডেট। পিছে ৰাকেশ দাৰ এই গীতটিয়ে সকলোকে নচাব পাৰিবনে? আপোনাৰ অপিনিয়নটো আমাক কমেণ্ট কৰি জনাব। যদি আপুনি ৰাকেশ দাৰ গীত শুনি ভাল পায় এইটো ভিডিঅ'ত এটা লাইক কৰি দিয়ক আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো একেলগে চোৱাৰ বাবে আপোনাক ধন্যবাদ।